নমস্কাৰ, মই পবিত্ৰ মাৰ্ঘেৰিটা আপোনালোকক আদৰণি জনাইছো আমাৰ বিশেষ অনুষ্ঠান মন্থনলৈ। আৰু আৰম্ভণিতে আপোনালোকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো আমাৰ প্ৰথম খণ্ডটি লক্ষাধিক দৰ্শকে সমাদৰ আগবঢ়োৱাৰ বাবে, আদৰি লোৱাৰ বাবে। প্ৰিয় দৰ্শক, আজি আমি আপোনালোকৰ মাজলৈ আহিছো অসমীয়া ভাষাৰ ঐতিহ্য আৰু গৌৰৱ গাথাৰ বিষয়ে কিছু কথা পাতিবলৈ। অসমীয়া ভাষা মোৰ চিৰ বিনন্দীয়া, কিন্তু এই অসমীয়া ভাষা আৰু সাহিত্যৰ যি গৌৰৱময় ইতিহাস, সেই ইতিহাসৰ মাজত অৱগাহন কৰি আমি ক'ব পাৰোঁ অসমীয়া হিচাপে আমি কিমান গৌৰৱান্বিত। অসমত এই অসমীয়া ভাষাৰ বিকাশ হৈছিল সংস্কৃত মূলৰ পৰা আহি থলুৱা জনগোষ্ঠীয় ভাষাৰ সংমিশ্ৰণত। আমি পাওঁ দিখৌ, দিহিং, দিবাংনৈ। দি শব্দৰ অৰ্থ হ'ল পানী। এই দি হ'ল জনজাতীয় ভাষাৰ পৰা অহা শব্দ। আকৌ আমি পাওঁ নামৰূপ, নামদাং আদি নাম। এই নাম শব্দটিও অৰ্থ হ'ল পানী। টাই ভাষাৰ পৰা অহা নাম শব্দও সোমাই পৰিল আমাৰ জনজীৱনত। অসমীয়া ভাষাৰ বিকাশ হৈছিল এনেদৰে বিভিন্ন জনগোষ্ঠীয় ভাষাৰ পৰা শব্দ সম্ভাৰ লৈ। সৃষ্টি হৈছিল বিভিন্ন জনজাতিৰ সৈতে এক অদৃশ্য বান্ধোনৰ। চৰ্যাপদৰ পৰা আজিৰ এই আধুনিক অসমীয়া ভাষালৈকে যি এক বৰ্ণিল যাত্ৰা, সেই যাত্ৰাৰ এক গৌৰৱময় ইতিহাস আছে। অসমীয়া ভাষাই হ'ল সমগ্ৰ উত্তৰ ভাৰতৰ প্ৰথমটো ভাষা, যি ভাষালৈ ৰামায়ণ প্ৰথমবাৰৰ বাবে অনুবাদ হৈছিল। ইয়াৰ আগতে কোনো আঞ্চলিক ভাষাত ৰামায়ণ অনুদিত হোৱা নাছিল। মাধৱ কন্দলীয়ে অনুবাদ কৰা ৰামায়ণৰ বাবে আমি নিশ্চয় গৌৰৱ কৰিম। লগতে কাৰ্বি ভাষালৈ অনুবাদ হোৱা ৰামায়ণৰ কথাও আমি উল্লেখ কৰা উচিত। কাৰ্বি ৰামায়ণ চাবি আলোনৰ বাবে আমি নিশ্চয় গৌৰৱ কৰিব পাৰোঁ। এয়া আছিল জনজাতীয় ভাষাত ৰামায়ণ অনুবাদ হোৱাৰ প্ৰথম উদাহৰণ। আন এক গৌৰৱ কথা আমি উল্লেখ কৰিব খুজিছোঁ। এসময়ত ভাৰতৰ সকলো ঠাইতে সাহিত্য চৰ্চা কেৱল কাব্যৰ মাধ্যমত হৈছিল, আৰু সেইবাবে সংস্কৃত ভাষাত সাহিত্যক কাব্য বুলি কোৱা হৈছিল। পোন প্ৰথমবাৰৰ বাবে 16 শতিকাতে প্ৰথমবাৰৰ বাবে অসমীয়া সাহিত্যই গদ্যৰ সহায়ত উজলি উঠিছিল। হয়, ভট্টদেৱে ৰচনা কৰা কথা ভাগৱতৰ কথাই কৈছোঁ। এয়া সমগ্ৰ ভাৰতবৰ্ষৰ বাবে অসমে আগবঢ়োৱা এক উল্লেখযোগ্য আৰু অতুলনীয় অৱদান নহয়নে? পৃথিৱীত এনে কোনো ভাষা নাই য'ত মাত্ৰ এটা আখৰেৰে এটা বাক্যৰ অৰ্থ প্ৰকাশ কৰিব পাৰি, যেনে ল, থ, ক, ৰ ইত্যাদি। যিকোনো ভাষাত ল বুলি ক'বলৈ টেক, থ বুলি ক'লে কিপ, ইংৰাজী উদাহৰণে দিছোঁ, ৰ বুলি ক'লে ষ্টপ, হল্ট। কিন্তু অসমীয়া ভাষাত মাত্ৰ এটা আখৰেৰে সম্পূৰ্ণ এটা ভাৱ প্ৰকাশ কৰা হয়। এয়া অসমীয়া ভাষাৰ বৈশিষ্ট্য। অসমীয়া ভাষাৰ এনে কিছুমান বৈশিষ্ট্য আছে যাক অসমীয়া ভাষাত কালিকা বুলি কোৱা হয়। আমি এজনী ছোৱালী বুলি কওঁ, এগৰাকী মহিলা বুলি কওঁ, আৰু এজনীকৈ পানী বুলি কওঁ। এয়া আমাৰ ভাষাৰ বিশেষত্ব। অন্য ভাষাত এক লড়কা, এক লড়কি এনেধৰণে কোৱা হয়। অসমীয়া ভাষা সাহিত্যত নদী আৰু নাৰীক যিদৰে মহিমামণ্ডিত কৰা হৈছে, পৃথিৱীৰ আন কোনো ভাষাত তাৰ নজিৰ পাবলৈ টান। এনে এক মহিমামণ্ডিত ভাষাৰ বিপদ জানো হ'ব পাৰে? আমি যদি আটাই এই চিৰচেনেহী মাতৃভাষাৰ চৰ্চা কৰোঁ, তেন্তে বিপদ কেনেকৈ হ'ব? আমি যদি আমাৰ সন্তান আৰু উত্তৰসূৰীক অসমীয়া ভাষাৰ প্ৰতি আগ্ৰহী কৰি তোলোঁ, তেন্তে আমাৰ ভাষা সাহিত্যৰ বিপদ কেনেকৈ হ'ব? আমি যদি আমাৰ সন্তানক অসমীয়া মাধ্যমত পঢ়াওঁ, যদি অসমীয়া ভাষাৰ ঐতিহ্যৰ কথা শিকাওঁ, তেন্তে আমাৰ ভাষাৰ বিপদ কেনেকৈ হ'ব পাৰে? কিন্তু বিপদ তেতিয়াহে হ'ব যদি আমি আমাৰ ভাষাৰ মৰ্যাদাৰ কথা পাহৰি মাথো ৰাজপথত চিঞৰি সময় কটাওঁ। ভাষাৰ মৰ্যাদাৰ কথা পাহৰি অশালীন শব্দৰ ব্যৱহাৰেৰে ভাষা উদ্ধাৰ হ'ব বুলি যদি ভাবোঁ, তেন্তে সেয়া ভুল কৰা হ'ব। তেতিয়াহে আমাৰ ভাষাটোলৈ বিপদ আহিব। ভাষা ৰক্ষাৰ সংগ্ৰাম মাথো ৰাজপথৰ শ্লোগান নহয়, এয়া হোৱা উচিত হাতে কামে লাগি প্ৰকৃতাৰ্থত অসমীয়া ভাষাক উত্তৰ পুৰুষৰ হাতত সযতনে দি যোৱাৰ প্ৰচেষ্টা। আহক, এই সংকল্পৰে আমি স্মৰণ কৰোঁ জ্যোতিপ্ৰসাদক, তেখেতৰ এটি কবিতাৰে অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা। থুনুক থানাককৈ অমিয়া বৰষা, অমাতৰ মাত যেন কোৱা যিটো ভাষা, অসমীয়া ভাষা মোৰ বৰ মৰমৰ, জ্বলন্ত সাধনা মোৰ কত জনমৰ। অগণি অমৃত মৌ ছন্দ গীত গান, লয় তাল মান মাত্ৰা অলংকাৰ তান, শতভংগ নৱৰংগ কাব্য নিজৰাৰ, নৱৰস বৰষক ধাৰে বাৰিষাৰ। উজ্জ্বলক নৱভাৱ তৰা কোটি কোটি, মোৰ ভাষা আকাশত নিতে নিতে ফুটি। কল্পনা বনত হওক সবিতা উদয়, প্ৰচণ্ড প্ৰতিভাজ্বলি জগত বিস্ময়। বসন্ত প্ৰকৃতি সমাহোক মনোবন,
ৰূপে ৰসে গন্ধে গানে বিশ্বর বোধন চিৰসুন্দৰক নিতে মাগি আছো বৰ কামৰূপা ভাষা মোৰ কৰিবা অমৰ কামৰূপা ভাষা মোৰ কৰিবা অমৰ পৃথিৱী লক্ষ্মীৰ হৈ ফুট কপালৰ জ্বলিব জেউতি জোন যাউতি যুগৰ